হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল বৰ্ষা ব্লগ। পুনৰবাৰ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ'লৈ মই আহিছোঁ বৰ্ষা। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, মোৰো ভালে। যিহেতু এতিয়া কৰোণাৰ দিন, সেইবাবে তেনেকৈ বাহিৰত গৈ ভিডিঅ' কৰিব নোৱাৰোঁ। যেতিয়া ভালকৈ লকডাউনটো খুলিব তেতিয়া মই আপোনালোকক নিশ্চয় কিছু ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি মই যাবলৈ লৈছোঁ সোণাপুৰত, অলপ মোৰ কাম আছে তাতে, আৰু মই ভেকচিনো ল'ম আজি। তাকে ভাবিছোঁ আপোনালোককো অলপমান দেখুৱাওঁ, আৰু মোৰ কেইটামান কাম আছে সেইকেইটা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু আজিৰ এই ভিডিঅ'টো যোনে নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিবোৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইবোৰে লাইক এটা কৰি আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই এতিয়া ওলাই হৈ গ'ল, মই ওলাই ৰেডি হ'লোঁ আৰু মই যাম পাপাৰ লগত। তো পাপাই ওলাই আছে এতিয়া, তো তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইখন হৈছে সোণাপুৰ কলেজৰ গেট। ইয়াৰ ভিতৰৰে গ'লে মানে সোণাপুৰ কলেজখন পাব। যিবোৰে চিনি নাপায় সেইবোৰে চাই লওক। এতিয়া মই আহি পালোঁ সোণাপুৰ। এয়া হৈছে সোণাপুৰ নিউ মাৰ্কেট। যিবোৰে চিনি পায় সেইবোৰে গম পাব, আৰু যিবোৰে চিনি নাপায় সেইবোৰে এই ভিডিঅ'টোৰ জৰিয়তে চাই ল'ব পাৰিব। এয়া আমি এতিয়া গৈ আছোঁ। মোৰ বেংকত সোমাবলগীয়া কাম আছে, তো ফাৰ্ষ্ট আমি বেংকতে সোমাই লওঁ। তেনেহ'লে আপোনালোকে চাই থাকক। এইটো হৈছে সোণাপুৰ ষ্টেট বেংক, হয়তো চিনি পাব, আৰু যিবোৰে চিনি নাপায় সেইবোৰে চাই লওক। এতিয়া আমি বেংকৰ পৰা ওলালোঁ, আৰু যিটো কামৰ কাৰণে আমি বেংকলৈ আহিছিলোঁ সেই কামটো নহ'লে আজি। এয়া চব্জি বিক্ৰী কৰি আছে, আৰু মোৰ কেইটামান বস্তু ল'ব লগা আছে, তো মই বস্তুকেইটা লৈ লওঁ। এইখনে হৈছে দোকানখন, মই বস্তু কেইটামান লৈ লওঁ। এতিয়া মই আহিলোঁ সোণাপুৰ হাইস্কুললৈ। ইয়াতে ভেকচিন দি আছে, আৰু ভেকচিন দিয়াৰ আগতে কৰোণা চেক কৰা হৈছে। এতিয়া আমি লাইনত ৰখি আছোঁ, ইয়াতে কৰোণা চেক কৰি থকা হৈছে। যিহেতু ইয়াত বহুত মানুহ, সেইবাবে মই ইমান ভাল কৰি ভিডিঅ' কৰি থকা নাই। আৰু এতিয়া মই ভেকচিন ল'বলৈ সোমালোঁ ৰুমত, আৰু ইয়াতে দিছে 18 বছৰৰ পৰা 40 বছৰলৈকে, আৰু 40 বছৰৰ পৰা বাকী বয়সস্থ মানুহবোৰক বেলেগ এঠাইত দিয়া হৈছে। সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু। ইয়াতে দিয়া হৈছে 40 বছৰৰ পৰা বাকী যিমান বয়সস্থ মানুহ আছে ইয়াতে দি থকা হৈছে। এইটো হৈছে সোণাপুৰ পুৰণা মেডিকেলখনৰ সন্মুখতে দিয়া হৈছে, আৰু মই দেখুৱাই আছোঁ এইখনে হৈছে আমাৰ সোণাপুৰ পুৰণা মেডিকেল। চাই লওক আপোনালোকে।
হেল্ল' ফ্ৰেণ্ড, মই আহি পাই মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ যিহেতু মই ভেকচিন লৈ আহিছিলোঁ। সেইবাবে মোৰ হাতবোৰ ইমান বিষ হৈছিল, সেইকাৰণে মই ভিডিঅ' কৰি নাথাকিলোঁ। আহি পেলাই মই অকণমান টাইম ৰেষ্ট ল'লোঁ আৰু এতিয়া বাজিছে 4টা। এতিয়া মই শুই উঠি অলপ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ মেলি আপোনালোকৰ লগত মই কথা পাতিবলৈ আহিছোঁ। ভেকচিনটো লোৱাৰ আগতে অনলাইন কৰিব লাগে। আমি অনলাইন কৰি আমি ভেকচিন ল'লোঁ। লৈ মেলি অকণমান টাইম থাকি আমি ঘৰত আহি গ'লোঁ আৰু বহুত মোৰ গাটো কিবা দৰে লাগিছিল। সেইবাবে মই ভিডিঅ'টো মই কৰি নাথাকিলোঁ আহি পেলাই। এতিয়া মই যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰত কঁঠাল খাবলৈ। তেনেহ'লে ভিডিঅ'তে আপোনালোকে চাই থাকিব। মই এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰত আৰু এয়া দেখিছে ধুনীয়া কৰি কঁঠালটো কাটি ৰাখিছে। এতিয়া মই খাবলৈ লৈছোঁ আৰু কঁঠালৰ লগত আছে সেয়া আছে নিমখ, জলকীয়া আৰু অকণমান নেমু টেঙা চিপি লৈছে। আৰু নেমু টেঙা চিপি ল'লে খাই বহুত টেষ্টি লাগে, সেইকাৰণে আমি নেমু টেঙা চেপি লৈছোঁ অলপ। আপোনালোকেও যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাবচোন, বহুত খাই ভাল লাগে।